Hello everyone, welcome back to my channel. মই মানতে আপোনাক স্বাগতম জনাইছো মোৰ YouTube channel Mrs. মান্যতালৈ। মই আজি লৈ আহিছো এটা নতুন ৰেচিপিটো মই বনোৱা নহয়, মোক শাহু মায়ে শিকাইছিলে। তো হেতু হৈছে পনীৰৰ ৰেচিপি আগতেও এটা দিছিলো, আজিও এটা লৈ আহিছো। এইটো হৈছে দহি পনীৰ, দৈ দি বনাব লাগে। তো ইয়াৰ কাৰণে কি লাগিব আৰু মই কেনেকৈ বনাইছো গোটেইখিনি আপোনালোকক দেখাম। এতিয়া আমি যাও ভিডিওটোৰ মাজলৈ। সো আহক ভিডিওটো চাও। সো পনীৰৰ এই ৰেচিপিটোৰ কাৰণে আমাক প্ৰথমে লাগিব পনীৰ, তাৰ পিছত আমাক লাগিব কাজু অকমান লাগিব, 50 গ্ৰাম কাজু লৈছো মই, আৰু লাগিব আমাক বিলাহী সৰু সাইজৰ বা মিডিয়াম সাইজৰ এটা ললে হ'ল। তাৰ পিছত আমাক লাগিব পিয়াজ ডাঙৰ এটা লাগিব। তাৰ পিছত আমাক লাগিব আদা নহৰু, আৰু আমাক তেলত দিব কাৰণে অকমান গৰম মছলা লাগিব। হেতু হৈছে দালচিনি, ইলাইচি আৰু লং। এতিয়া আমি গুটেখিনি পেষ্ট কৰি ল'ব লাগিব। পেষ্ট মই কৰিয়ে লৈছো, এখিনি বিলাহীখিনি কৰিছো, এটো পিয়াজখিনি কৰিছো, আৰু এয়া হ'ল কাজুখিনি পেষ্ট কৰি লৈছো, আৰু এয়া আদা নহৰু একেলগে গুটেখিনি মই পেষ্ট কৰি ললো। এয়া লৈ লৈছো মই দৈখিনিও মই ফেটি লৈছো ভালকৈ। আৰু এতিয়া আমি কেৰাহীটো গৰম হ'বলৈ দি পেলাই গৰম কৰি লৈ পেলাই আমি তাতে দিছো মিঠাতেল জোখমতে দিব পাৰে আপুনি, বহুত বেছিও নালাগে। আৰু তাত দিছো আমি তেজপাত দুটা চিঙি পেলাই লৈছো, আৰু দিছো আমি গৰম মছলাখিনি মই কৈছিলো, ইলাইচি, লং আৰু দালচিনি লৈছো। আৰু এতিয়া আমি ইয়াতে পেষ্ট কৰি থোৱা মছলাখিনি দি দিম। এয়া আমি পিয়াজখিনি দি দিছো, পিয়াজটো পেষ্ট কৰি লৈছিলো। বাকি আদা নহৰু আৰু বাকি মছলাখিনি একেলগে দি দিম আমি ইয়াতে। এইখিনিতে মই আপোনালোকক কৈ দিওঁ, আমি ইয়াতে ৰংগুৰাটো ব্যৱহাৰ নকৰো, আৰু আমি ইয়াতে ঘি দিম অকমান, গতিকে তেলটো কমকৈ দিলেও কথা নাই। তো ঘিটো অলপ পিছতকে দিম। এতিয়া মছলাখিনি ভালকে ভাজি ল'ব লাগিব, ইয়াৰ পৰা কেঁচা গোন্ধটো যাব লাগিব। এতিয়া মই বিলাহীটো দি দিছো, বিলাহীখিনি গোটে পেষ্ট কৰি লোৱা আছিলে, তো বিলাহীখিনি দি ললো। এতিয়া মছলাখিনি প্ৰায় ভজা হৈছে, মানে কেঁচা গোন্ধটো ওলাই গৈছে। সো আমি ইয়াতে এতিয়া কাজু দি দিম। কাজুখিনি যিখিনি আমি পেষ্ট কৰি ৰাখিছিলো সেইখিনি দি দিম। আৰু আপোনালোকক এইখিনিতে এটা কথা কৈ দিওঁ, ইয়াতে আপোনালোকে মিঠা দৈটো ব্যৱহাৰ কৰিব। মিঠা দৈটো ব্যৱহাৰ কৰিলে খাবলৈ বেছি টেষ্টি হ'ব। মিঠা দৈটো ব্যৱহাৰ কৰিব পাৰে। আৰু বেছি মিঠাৰ কাৰণে আপোনালোকে চেনি অকমান 1 চামুচ দি দিব পাৰে। এতিয়া আমি এইখিনি ভাজি লৈছো ভালকৈ। এইখিনি প্ৰায় 15 মিনিট মান সময় ভাজিব লাগিব, মিডিয়াম ফ্লেমত লৈ পেলাই গেছটো। 15 মিনিট মান সময় ভাজি লোৱাৰ পিছত এইটো মছলাৰ পৰা তেলটো সেপাৰেট হ'ব, আৰু তেতিয়াই আমি ইয়াতে পানী বা গাখীৰটো দি দিব পাৰিম। এতিয়া মই ইয়াতে ঘি দি দিছো, আৰু এতিয়া দি দিম আমি শুকান মছলাখিনি যিখিনি আছিলে, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, আৰু অকমান আপুনি চিলি পাউডাৰ ব্যৱহাৰ কৰিব পাৰে, নকৰিলেও প্ৰব্লেম নাই। আমি চিলি পাউডাৰ দি দিছো অকমান। চিলি পাউডাৰটো অপচনেল হয়। আৰু এতিয়া গোটেইখিনি মছলা ভালকৈ মিক্স কৰি আমি আকৌ অকমান সময় ফ্ৰাই কৰি লম। গোটেইখিনি শুকান মছলাখিনিও ভালকৈ মানে ফ্ৰাই হ'ব লাগিব, গোটেইখিনিৰ লগত একেলগে মিক্স হ'ব লাগিব। আৰু এইখিনি ফ্ৰাই কৰোঁতে অকমান সাৱধান হ'ব, যিহেতু কাজুখিনি দিয়া গৈছে, কাজুবিলাক মানে অকমান লাগি ধৰে। তো হেতু কাৰণে অকমান কম ফ্লেমত লৈ পেলাই এইটো ভাজি থাকিব লাগিব। আৰু এয়া তেল সেপাৰেট হৈ গৈছে, মছলাখিনি ভাজা হৈ গৈছে মানে। তো এইটো কাৰণে আমি এতিয়া গাখীৰটো দি দিম ইয়াতে। গাখীৰটো মই ফেটি লৈছিলো আগতে, তো এইখিনি আকৌ ভালদৰে মিক্স কৰি ল'ম। প্ৰায় মিক্স হৈ গৈছে, আৰু বাকি গাখীৰখিনিও মই এতিয়া দি দিম আৰু ইয়াতে।
এয়া মই বাকী থকা গাখীৰখিনিও ইয়াতে দি দিছোঁ। এতিয়া এইখিনি মিডিয়াম ফ্লেমতে মই ভাজি আছোঁ আৰু ইয়াৰ পিছত এইখিনি গোটেইখিনি ভালকৈ উতলিব লাগিব। উতলিলে প্ৰায় হৈ যাব, এইটো হৈছে প্ৰায়, এতিয়া উতলিলে হ'ল। এইখিনিতে মই আপোনাক কৈ দিওঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'বিলাক কেনেকুৱা পাইছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইব কৰিবলৈ এক পইচাও নালাগে, একেবাৰে ফ্ৰী হয়, গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু আপোনালোকে ইয়াতে জোখমতে নিমখ দিব আৰু অকণমান লাগিলে আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰে। মই অকণমান দি দিছিলোঁ, এতিয়া কাৰণ উতলিলে এইখিনি কম হৈ যাব। আৰু এতিয়া মই পনীৰটো দি দিছোঁ। পনীৰটো মই কেঁচাকৈ দি দিছোঁ, এইটো ভাজিলেও ভাজিব পাৰে, নাভাজিলেও প্ৰব্লেম নাই, এইটো এনেকৈও খাব পাৰে, টেষ্টি হয় আৰু কোমল হৈ থাকে। তো এইখিনি উতলিছে, এইটো আপোনালোকে মন কৰিব যেতিয়া চাৰিওফালৰ পৰা উতলিব ভালকৈ, তেতিয়া গম পাব এইটো হৈ গৈছে। তো আমি তেতিয়া নমাই দিব পাৰিম। এইটো আমাৰ প্ৰায় উতলিছে, হৈ গৈছে। আমি এতিয়া নমাব পৰা হৈ গৈছোঁ। এইটো এয়া চাওক, হৈ গৈছে, চাৰিওফালৰ পৰা উতলিছে আৰু তেলো বিৰিঙি উঠিছে। তো এইটো আমি নমাব পৰা হৈ গৈছে। এইটো এতিয়া মই নমাই পেলাই আপোনালোকক দেখাই আছোঁ। এয়া চাওক, আমাৰ দহি পনীৰ ৰেডি হৈ গৈছে। মই ইয়াতে অকণমান ঘি দি দিছোঁ ওপৰত, গোন্ধটো ধুনীয়া আহে তাৰ কাৰণে। আপোনালোকে এনেকৈ দিব পাৰে ঘি। আৰু এতিয়া খাবলৈ ৰেডি হৈ গৈছে, একদম য়াম্মি লাগিছে খাবলৈ। এতিয়া টেষ্টি হ'ব, আপোনালোকে ট্ৰাই কৰি চাব আৰু মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানলৈ চোৱাৰ কাৰণে ধন্যবাদ।